নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল এডি ইনফৰমেশ্যন আছামলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট টপিক ভিটামিন আৰু ইয়াৰ অভাৱত হ'ব পৰা বিভিন্ন ৰোগসমূহৰ ওপৰত আলোচনা কৰিবলৈ আহিছোঁ। এই টপিকটো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। চ' আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, আপোনালোক যদি মোৰ চেনেলটোত নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকে। চ' আহকচোন ভিডিঅ'টো আলোচনা কৰোঁ। দ্ৰৱণীয়তাৰ ওপৰত ভিত্তি কৰি ভিটামিনসমূহক দুটা ভাগত ভগাব পাৰি। এটা হৈছে ফেট দ্ৰৱণীয় আৰু আনটো হৈছে পানীত দ্ৰৱণীয়। ফেট দ্ৰৱণীয়ৰ ভিতৰত আছে ভিটামিন এ, ডি, ই আৰু ভিটামিন কে, আৰু পানীত দ্ৰৱণীয়ৰ ভিতৰত আছে ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন চি। আহকচোন আমি এই টপিকটোৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন চাই লওঁ। এক নম্বৰতে আছে, কি ভিটামিনৰ অভাৱত কুকুৰিকণা ৰোগ হয়? এইটো এটা খুব ইজি কুৱেশ্যন হয়, সকলোৱে জানিব। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভিটামিন এ। ভিটামিন এৰ অভাৱত কুকুৰিকণা ৰোগ হয়। নেক্সট কুৱেশ্যন, ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰায়বিলাক পৰীক্ষাত অহা দেখা যায়। চ' ভিটামিন ডিৰ অভাৱত ৰিকেট ৰোগ হয়। নেক্সট কুৱেশ্যন, কোনটো ভিটামিনৰ অভাৱত বেৰি ৰোগ হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভিটামিন B1ৰ অভাৱত বেৰি ৰোগ হয়। নেক্সট কুৱেশ্যন, কোনটো ভিটামিনৰ অভাৱত মাতৃদেহত ভ্ৰূণৰ মৃত্যু আৰু গৰ্ভপাত হ'ব পাৰে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ক, ভিটামিন ইৰ অভাৱত মাতৃদেহত ভ্ৰূণৰ মৃত্যু আৰু গৰ্ভপাত হ'ব পাৰে। নেক্সট কুৱেশ্যন, কি ভিটামিনৰ অভাৱ হ'লে শৰীৰত কটা চিঙা হ'লে ৰক্তক্ষৰণ বন্ধ নহয়? মানে শৰীৰৰ পৰা যেতিয়া তেজ ওলায় তেতিয়া সোনকালে বন্ধ নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, ভিটামিন কেৰ অভাৱ হ'লে হয়। নেক্সট কুৱেশ্যন, কি ভিটামিনৰ অভাৱত শৰীৰত ৰক্তহীনতা মানে এনিমিয়া ৰোগে দেখা দিয়ে? চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন গ, ভিটামিন B12ৰ অভাৱ হ'লে শৰীৰত ৰক্তহীনতা বা এনিমিয়া ৰোগে দেখা দিয়ে। নেক্সট কুৱেশ্যন, ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰায়বিলাক পৰীক্ষাতে অহা দেখা যায়। ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। এই স্কাৰ্ভি ৰোগ হ'লে কি হয়? আমাৰ দাঁতৰ গুৰিৰ পৰা তেজ ওলায়। নেক্সট কুৱেশ্যন, আয়ডিনৰ অভাৱত কি ৰোগ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গৰল ৰোগ। আয়ডিনৰ অভাৱত গৰল ৰোগ হয়। নেক্সট কুৱেশ্যন, সূৰ্যৰ ৰশ্মি কোনটো ভিটামিনৰ উৎস হয়? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, ভিটামিন ডি। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভিটামিন চিৰ প্ৰধান উৎস হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমলখি। ইয়াতে গাখীৰ, পানী আৰু আমলখি দিয়া আছে, আৰু ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আমলখি। নেক্সট কুৱেশ্যন, তলৰ কোনটোত বেছি পৰিমাণে প্ৰ'টিন পোৱা যায়? চয়াবিন দিয়া আছে, ঘেঁহু আৰু মচুৰ দাইল দিয়া আছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চয়াবিন। চয়াবিনত প্ৰচুৰ পৰিমাণে প্ৰ'টিন পোৱা যায়। চ' এতিয়া আমি এই ভিটামিনসমূহৰ ৰাসায়নিক নামকেইটা জানি ল'ম। ভিটামিন এৰ ৰাসায়নিক নামটো হৈছে ৰেটিনল, আৰু ভিটামিন চিৰ হৈছে এস্কৰ্বিক এচিড, আৰু ভিটামিন ডিৰ হৈছে কেলচিফেৰল, আৰু ভিটামিন ইৰ হৈছে টক'ফেৰল, আৰু ভিটামিন কিৰ হৈছে চাইল'কুইনান। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে বন্ধু বান্ধৱীসকল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব।